নমস্কাৰ বন্ধুসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ A to Z লৈ। আজি মই আপোনালোকক এটা নতুন ৰেচিপিলৈ লৈ যাম। ৰেচিপিটো হৈছে কণী আৰু চয়াবিনৰ ৰেচিপি। ৰেচিপিটোত কি বস্তুৰ প্ৰয়োজন হ'ব মই সকলোখিনি ভালদৰে দেখুৱাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। এয়া আমি প্ৰথমে লৈছোঁ 200 গ্ৰাম চয়াবিন। এইখিনি আমি ভালদৰে ধুই ল'ম। এইখিনি আমি ধুই ল'লোঁ আৰু এতিয়া ইয়াক আমি সিজিব দিম। 10 মিনিটমান সিজালেই হৈ যাব। এয়া চাওক, সিজি গৈছে, 10 মিনিট হৈ গৈছে আমাৰ। এইখিনি চাওক, চয়াবিনখিনি ফুলি ফুলি উঠিছে কাৰণ ই ভালদৰে সিজি উঠিছে। এতিয়া আমি এই সিজাই লোৱা চয়াবিনখিনি এনেকুৱা ফুটা থকা বাচন এখনত বাকি দিম, যাতে ইয়াৰ পানীখিনি বেলেগে ওলাই যায়। চাওক, এতিয়া পানীখিনি বেলেগে ওলাই যাব। এয়া চাওক, পানীখিনি ধুনীয়াকৈ ওলাই গৈছে। এইখিনি এতিয়া আমি ঠাণ্ডা হ'বৰ বাবে অলপ সময় থৈ দিম। এইখিনি ঠাণ্ডা হয় মানে আমি বাকী যোগাৰখিনি কৰি ল'ব পাৰিম। আমি 4-5 ফুটামান নহৰু লৈ লৈছোঁ, আদা এফুটা লৈছোঁ, পিঁয়াজ এটা লৈছোঁ। এইখিনি আমি ভালদৰে এতিয়া বাকলি গুচাই ল'ম। এতিয়া আমি আদা, নহৰু আৰু লগতে জলকীয়া দুটা লৈছোঁ। এইখিনি আমি ভালদৰে গুড়ি কৰি ল'ম আৰু পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ম। লগতে আমি বিলাহী 4টা লৈছোঁ। এইকেইটা আমি ভালদৰে ধুই কাটি ল'ম। ইফালে আমাৰ চয়াবিনখিনিও ঠাণ্ডা হৈ গৈছে। ইয়াত চয়াবিনখিনিৰ ভিতৰত পানী অলপ সোমাই আছে। এইখিনি আমি ভালদৰে চেপি পানীখিনি এক্সট্ৰাকৈ উলিয়াই পেলাই দিম। পানীখিনি পেলোৱাৰ পিছত আমি এইখিনি মিক্সিত তেনেদৰে মিহি কৰি পিচি ল'ম। পিচি লোৱা চয়াবিনখিনিত আমি হালধি অলপ দিম আৰু সোৱাদ অনুসৰি নিমখো দি ল'ম। লগতে ইয়াত কণী 3টা আমি ভাঙি দিম। এয়া আমি কণীকেইটা ইয়াতে ভাঙি দিলোঁ। কণীকেইটা আৰু চয়াবিনখিনি আমি ভালদৰে মিহলি কৰি ল'ম। এয়া এনেদৰে ভালদৰে গোটেইখিনি আমি মিহলি কৰি ল'ম। যেতিয়ালৈ গোটেইখিনি ভালদৰে মিহলি হৈ নাযায় তেতিয়ালৈকে এনেদৰে মিহলি কৰি থাকিব। এয়া আমাৰ কণী আৰু চয়াবিনখিনি মিহলি কৰা হৈ গৈছে। এইবাৰ আমি তাৱা এখন গৰম হ'ব দিছোঁ। এয়া তাৱাখন আমাৰ গৰম হৈ গৈছে। এতিয়া আমি মিঠাতেল অলপ দি দিম। তেলখিনি গৰম হ'বৰ বাবে আমি এৰি দিলোঁ। এয়া আমাৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া আমি কণী আৰু চয়াবিন মিহলি কৰি ৰাখিছিলোঁ যে সেইখিনি ইয়াতে বহাই দিম। এতিয়া আমি এইখিনি ভালদৰে চাৰিওফালে বহলাই দি দিম। ভালদৰে ভিতৰখিনি ভজা নাযাব, সেইকাৰণে আমি বহল কৰি দি দিম। এয়া চাওক, আপোনালোকে এনেদৰে বহলাই দি দিব। এয়া চাওক, আমাৰ গোটেইখিনি বহলোৱা হৈ গৈছে। এতিয়া আমি এইখিনি 5 মিনিটমানৰ কাৰণে থৈ দিম। এয়া 5 মিনিট হৈ গৈছে। এতিয়া আমি এইখিনি এনেদৰে কাটি দিম
আপোনালোকে এনেদৰে কাটি নিদিলে সৰু সৰুকৈ বনাই ল'ব পাৰে, নতুবা গোটেইখন যদি একেলগে ওলটাব পাৰে তেনেহ'লে গোটেইখন একেলগে ওলটাই ল'বও পাৰে। গোটেইখন একেলগে ওলটাবলৈ অসুবিধা হয় বাবে মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চাওক গোটেইখন ওলোটোৱা হৈ গ'ল। দুই চাইড এনেকুৱা হ'লে হৈ যাব। এয়া এনেদৰে আপোনালোকেও সৰু সৰু পিচ বনাই ল'ব। এয়া চাওক। এইখিনি আমাৰ দুই চাইড ভজা হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম। এইবাৰ আমি কেৰাহী এখনত তেল গৰম হ'ব দিছোঁ। এয়া আমাৰ তেল গৰম হৈ গৈছে। এতিয়া আমি ইয়াতে পাঁচফোৰণ অকণমান দি দিছোঁ। এতিয়া ইয়াতে কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ। এবাৰ পিঁয়াজখিনি আমি অলপ ৰঙচুৱা হ'ব দিম। পিঁয়াজখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আমি খুন্দি ৰখা আদা, নহৰু, জলকীয়াখিনি ইয়াতে দি দিছোঁ। এইখিনিও অলপমান ভজা হ'ব দিম। এইখিনি আমাৰ অলপ ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে কাটি ৰখা বিলাহীখিনি দি দিম। এতিয়া আমি বিলাহীখিনিত সোৱাদ অনুযায়ী নিমখ অলপ দি দিছোঁ। লগতে হালধি গুড়ি অলপ দি দিছোঁ। মাজে মাজে এইখিনি লৰাই থাকিব যাতে তলিত লাগি নধৰে। এতিয়া আমি ইয়াতে জিৰা গুড়ি আধা চামুচ দি দিছোঁ আৰু ধনিয়া গুড়িও আধা চামুচ দি দিছোঁ। এইখিনি আকৌ ভালদৰে লৰাই দিছোঁ। এইখিনি আমি এতিয়া ঢাকনি এখনেৰে ঢাকি দিম, কাৰণ ঢাকনি দিলে সোনকালে সিজি উঠে। এইখিনি এতিয়া সিজি গৈছে চাওক। বিলাহীখিনিও অলপ মজিব ধৰিছে। এতিয়া আমি ইয়াতে পানী দি দিম। পানী আপোনালোকে যদি অলপ পনীয়াকৈ খাব বিচাৰে তেনেহ'লে পানী অলপ বেছিকৈ দিব। যদি পনীয়াকৈ নাখায়, ডাঠকৈ খায় তেনেহ'লে পানী অলপ কমকৈ দিলেই হ'ল। এইখিনি এতিয়া আমি উতলিব দিম। এইখিনি এতিয়া উতলিব ধৰিছে চাওক। এতিয়া আমি ইয়াতে ভাজি ৰখা কণী আৰু চয়াবিনৰ টুকুৰাকেইটা পেলাই দিম। এইখিনি আকৌ আমি ভালদৰে উতলিবলৈ থৈ দিম। এয়া চাওক, এইখিনি ভালদৰে উতলিছে। এতিয়া এইখিনি আমাৰ খাবৰ বাবে ৰেডি হৈ গৈছে। এয়া চাওক। এতিয়া আমি গেছটো অফ কৰি দিম। বন্ধুসকল, আপোনালোকে ঘৰতে এনেদৰে বনাই খাই চাবচোন।
আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি কোনোবা নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।